কোৱাচোন এবাৰ Hello everyone, welcome to my YouTube channel. মোৰ চেনেললে আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হৈছে ষ্টাইলিংৰ ওপৰত। আমি সবেই লেহেঙ্গা পিন্ধি ভাল পাওঁ নহয় জানো? কিন্তু কথাটো হৈছে কি এবাৰ দুবাৰ পিন্ধাৰ পিছত আমাৰ বৰ লাগি যায় আৰু লেহেঙ্গাটোৰ এনি থৈ দিয়াৰ নিচিনা হয়। সেই কাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো কেইটামান আইডিয়া কেনেকৈ আমি লেহেঙ্গা ষ্টাইল কৰিব পাৰোঁ। So, let's start the video. First lookটোত মই ষ্টাইল কৰাই দিছো কুৰ্তিৰ লগত। এই লেহেঙ্গা স্কাৰ্টটো ডাৰ্ক গ্ৰীণ কালাৰ। তাৰ লগত মই ষ্টাইল কৰিলো এটা চিকেন কাৰী কুৰ্তি। আপোনালোকে যিকোনো মিলা কুৰ্তি এনেকৈ ষ্টাইল কৰিব পাৰে। লুকটো অলপ এনহেন্স কৰিবলৈ মই তাৰ লগত পিন্ধালো অক্সিডাইজ জুৱেলাৰী। Second lookটোত মই ষ্টাইল কৰিছো ব্লেজাৰৰ লগত। এইটো হ'ল ধুনীয়া ব্লু লেহেঙ্গা স্কাৰ্ট এণ্ড গেছ হোৱাট তলৰ ইনাৰটো মই পিন্ধিছো এটা পিংকি স্লিভলেছ নাইটি আৰু ষ্টেণ্ডাৰ্ড লুক এটা দিবলৈ মই তাৰ ওপৰত এটা ব্লেজাৰ পিন্ধি লৈছো এণ্ড ডিঙিত মই পিন্ধিছো এটা চিম্পল গৰ্জিয়াছ নেকলেছ। লুকটো ষ্টাইল কৰিছো হোৱাইট চাৰ্টৰ লগত। এইটো হৈছে পিচ পিংকিছ কালাৰৰ স্কাৰ্ট। ইয়াৰ লগত মই পেয়াৰ কৰিছো এটা হোৱাইট ফৰ্মেল কেজুৱেল চাৰ্ট। তাৰ লুকটো চিম্পল গৰ্জিয়াছ ৰাখিবলৈ ট্ৰাই কৰিছো। সেইকাৰণে মই তাৰ লগত এটা হেভি নেক পিচ পিন্ধাই দিছো। লুকটো মই ষ্টাইল কৰিছোঁ এটা ক্ৰপ টপৰ লগত। এইটো হ'ল ধুনীয়া এটা হট ৰেড স্কাৰ্ট। তাৰ লগত মই পিন্ধিছোঁ এটা মোৰ অল টাইম ফেভৰেট হোৱাইট নেট ক্ৰপ টপ। তাৰ লুকটো অলপ ষ্টাইলিছ কৰিবলৈ মই তাৰ লগত মিলাকে পিন্ধিছোঁ ধুনীয়া এডাল চকাৰ ষ্টেটমেণ্ট ইয়েৰিংছ আৰু তাৰ লগত মিলা এটা ৰিং। চিম্পল কেইটামান আইডিয়া শ্বেয়াৰ কৰিলোঁ আপোনালোকক। পিছলৈ মই আৰু ভিডিঅ'জ আনিম মোৰ ষ্টাইলিঙৰ ওপৰত। প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব। থেংক ইউ।